হাই ফ্ৰেণ্ডসকল, আপোনালোকে যদি চাই আগৰ দিনৰ মানুহৰ আপোনাৰ ক্ষেত্ৰত যদি চাই আপোনালোকে 50ৰ পৰা আপোনাৰ কি 60 বছৰ পিছত আপোনাৰ কি হাৰ্ট এটেক হোৱাৰ সমস্যা আপোনাৰ কি দেখা পোৱা গৈছিল আপোনাৰ। তাৰো আপোনাৰ কি কিছুমান মানুহৰে আপোনাৰ এই হাৰ্ট এটেকৰ আপোনাৰ কি সমস্যা আহিছিল, কিন্তু এই হাৰ্ট এটেকৰ সমস্যা আপোনাৰ আহিছিল যেতিয়া আপোনাৰ 50ৰ পৰা আপোনাৰ 60 বছৰ পিছত আপোনাৰ মেক্সিমাম মানুহৰ আপোনাৰ যাৰ হাৰ্ট এটেক আছিল আপোনাৰ 50ৰ পৰা 60 বছৰৰ পিছত আপোনাৰ। কিন্তু এতিয়া আমাৰ কি হৈছে, এই হাৰ্ট এটেকৰ সমস্যাটো আপোনাৰ কি 30ৰ পৰা 35 বছৰৰ পিছতে আপোনাৰ কি অহাটো আপোনাৰ কি দেখা পোৱা গৈছে। আৰু আপোনাৰ যুৱ প্ৰজন্মৰ ল'ৰা হওক বা ছোৱালীৰ ক্ষেত্ৰতো আপোনাৰ কি এই হাৰ্ট এটেকৰ আপোনাৰ কি সমস্যাটো আপোনাৰ কি বৰ্তমান সময়ত আপোনাৰ কি হোৱা আপোনাৰ কি দেখা পোৱা গৈছে আপোনাৰ। তো ইয়াৰ ওপৰত আপোনাৰ ধৰি লওক কিছুমান আপোনাৰ কি কাৰণ আপোনাৰ থাকে আপোনাৰ, যেনে আপোনাৰ ধৰি লওক আমাৰ বৰ্তমান কি লাইফষ্টাইল চেঞ্জ হৈছে আপোনাৰ আমাৰ ডাইটটো আমাৰ কি আনহেল্থি ডাইট খাওঁ, বা আপোনাৰ কি এতিয়া আপোনাৰ ধৰি লওক বহুত ষ্ট্ৰেছ আৰু এনজাইটিৰ সমস্যা হৈছে। তো এইবিলাক কাৰণৰ আপোনাৰ কি এই হাৰ্ট এটেকৰ আপোনাৰ কি হোৱা সমস্যা আপোনাৰ কি দেখা পোৱা গৈছে। আজি মই এইটো ভিডিঅ'ত 5বিধ খাদ্যৰ বিষয়ে কম, যি 5বিধ খাদ্য যদি আপোনালোকে ৰেগুলাৰ যদি ডাইটত যদি আপোনালোকে অন্তৰ্ভুক্ত কৰিব পাৰে আপোনালোকৰ ধৰি লওক এই হাৰ্টটো আপোনাৰ কি সুস্থ কৰি ৰখাত সহায় কৰিব। যদি আপোনালোকৰ কলেষ্ট্ৰলৰ সমস্যা আছে আপোনাৰ, সেই কলেষ্ট্ৰলৰ সমস্যা আপোনাৰ কি কমোৱাত সহায় কৰিব। আৰু যদি আপোনালোকৰ হাই ব্লাড প্ৰেছাৰৰ সমস্যা আছে আপোনাৰ, সেই হাই ব্লাড প্ৰেছাৰৰ সমস্যা আপোনাৰ কি কমোৱাত আপোনাৰ কি সহায় কৰিব। আপোনাৰ মেইন হৈছে আমাৰ কি ডাইট। যদি ডাইটটো যদি আমি হেল্থি ডাইট যদি আমি মেইনটেইন কৰিব পাৰোঁ, আমাৰ এই হাৰ্টটো আমাৰ কি সম্পূৰ্ণ পৰিমাণে আপোনাৰ কি সুস্থ হৈ থাকে। আৰু ধৰি লওক আমাৰ যদি কলেষ্ট্ৰলৰ সমস্যা আছে আপোনাৰ, এইবিলাকো আপোনাৰ কি কমোৱাত সহায় কৰে। হাই ব্লাড প্ৰেছাৰৰ সমস্যা এইবিলাক কমোৱাত আপোনাৰ কি মেইন আপোনাৰ কি কমোৱাত সহায় কৰে আপোনাৰ, বা মেইন আমাৰ নিৰ্ভৰ কৰে আপোনাৰ কি আমাৰ ডাইটটোৰ ওপৰত। যদি আপোনালোকে হেল্থি ডাইট যদি মেইনটেইন কৰিব পাৰে, যদি হাৰ্টৰ কিবা সৰু সুৰা সমস্যা আছে, সেইবিলাক সমস্যা আপোনাৰ কি ৰিভাৰ্চ হোৱাত আপোনাৰ কি সহায় কৰে। তো চাওক, মই অকণমান কৈ দিছোঁ। যদি আপোনালোকৰ ধৰি লওক হাৰ্ট এটেকৰ আপোনাৰ সমস্যা হৈছে, তো আপোনালোকে কি টেষ্ট কৰিব পাৰে। ইয়াৰ কাৰণে আপোনাৰ ধৰি লওক আপোনাৰ কি লিপিড প্ৰফাইল টেষ্ট আপোনালোকে কৰিব পাৰে। তাৰ পৰা আপোনাৰ HDL বেছি আছে নে, আপোনাৰ LDL আপোনাৰ বেছি আছে নে, এইবিলাক আপোনাৰ কি এই লিপিড প্ৰফাইল টেষ্ট কৰি আপোনাৰ কি চায়। তাৰোপৰি ধৰি লওক আজিকালি আপোনাৰ কি ECG কৰে আপোনাৰ, তাৰপিছত আপোনাৰ কি কৰনাৰী এনজিঅ'গ্ৰাফি আপোনাৰ এইবিলাক টেষ্টটো আপোনাৰ কৰে। তাৰোপৰি ইয়াৰ কিছুমান আপোনাৰ কি লক্ষণ কিবা আপোনাৰ কি দেখা পোৱা যায় নেকি, যদি আপোনাৰ কি হাৰ্টৰ সমস্যা আপোনাৰ থাকে। তো ফাৰ্ষ্ট আপোনাৰ লক্ষণটো হ'ব পাৰে কি আপোনাৰ বুকুৰ আপোনাৰ কি বাওঁপিনে আপোনাৰ কি বিষ আপোনাৰ হ'ব পাৰে, বিষ অনুভৱ আপোনাৰ হ'ব পাৰে, বা আপোনাৰ কি এইখিনি ঠাইতো আপোনাৰ কি বিষৰ নিচিনা আপোনাৰ কি অনুভৱ আপোনাৰ হ'ব পাৰে। তাৰপিছত আপোনাৰ কি হ'ব পাৰে, আপোনাৰ উশাহটো চুটি নিচিনা লাগিব পাৰে, বা আপোনাৰ ধৰি লওক ভাগৰ লাগি থাকিব পাৰে বেছিকৈ আপোনাৰ, বা আপোনাৰ ভৰি ফুলিব পাৰে, বা আপোনাৰ ধৰি লওক ভৰিৰ মাংসত আপোনাৰ ক্ৰাম্পছ আপোনাৰ মাংস আপোনাৰ খামুচি মাৰা নিচিনা আপোনাৰ হ'ব পাৰে। তাৰোপৰি আপোনাৰ বিভিন্ন ধৰণৰ আপোনাৰ আৰু কাৰণ আপোনাৰ কি থাকিব পাৰে। তো এতিয়া মই ভিডিঅ'টোত আপোনাৰ আলোচনা কৰিম এতিয়া 5বিধ আপোনাৰ কি খাদ্যৰ বিষয়ে। আপোনাৰ যি 5বিধ খাদ্য আপোনালোকে যদি আপোনালোকৰ ডাইটত যদি অন্তৰ্ভুক্ত কৰে, আপোনালোকৰ হাৰ্টটো আপোনালোকৰ কি সম্পূৰ্ণৰূপে সুস্থ কৰি ৰাখিব পাৰে, আৰু আপোনাৰ কি হাৰ্ট এটেক হোৱাৰ সমস্যাৰ পৰা আপোনালোকে নিজকে বচাব পাৰে। তো ফাৰ্ষ্ট আমাৰ খাদ্যটো হৈছে কি নহৰু, গাৰ্লিক। তো চাওক, নহৰুত আপোনাৰ কি বিভিন্ন ধৰণৰ আপোনাৰ কি কম্পাউণ্ড থাকে, বা আপোনাৰ কি নিউট্ৰিয়েণ্ট থাকে। যেনে ধৰি লওক আপোনাৰ ভিটামিন C, তাৰপিছত আপোনাৰ ভিটামিন B6, তাৰপাছত আপোনাৰ মেগনেছিয়াম, চেলিনিয়াম। তাৰোপৰি এটা আপোনাৰ বহুত ইম্পৰ্টেণ্ট কম্পাউণ্ড থাকে আপোনাৰ, সেইটো হৈছে আপোনাৰ কি এলিচিন। এই এলিচিনে আপোনাৰ কি কৰে, আমাৰ ধৰি লওক যদি বেড কলেষ্ট্ৰল আপোনাৰ বাঢ়ি আছে আপোনাৰ, সেই বেড কলেষ্ট্ৰল আপোনাৰ কি কমোৱাত আপোনাৰ কি সহায় কৰে। তাৰপিছত আপোনাৰ কি এই ব্লাড প্ৰেছাৰ আপোনাৰ কি কণ্ট্ৰল কৰাত আপোনাৰ সহায় কৰে। তাৰোপৰি আপোনাৰ কি আমি যদি নহৰু যদি আপোনাৰ যদি খাওঁ, আমাৰ যদি ধৰি লওক ব্লাড প্লেটলেট যদি বাঢ়ি আছে আপোনাৰ, লগাতকৈ যদি আপোনাৰ নৰ্মেল লেভেলতকৈ যদি আপোনাৰ ব্লাড প্লেটলেট বাঢ়ি আছে আপোনাৰ, সেই ব্লাড প্লেটলেট আপোনাৰ কি কমোৱাত আপোনাৰ কি সহায় কৰে। যাৰ কাৰণে আপোনাৰ কি আমাৰ যদি ব্লাড ক্লটিঙৰ সমস্যা আছে, এই ব্লাড ক্লটিঙৰ সমস্যা আপোনাৰ হোৱাত কি সহায় কৰে। আৰু আপোনাৰ ধৰি লওক ষ্ট্ৰ'কৰ সমস্যা আপোনাৰ কি হোৱাত আপোনাৰ কি সহায় কৰে। এতিয়া আমি ধৰি লওক নহৰুটো আমি কেনেকৈ খাম, তো আপোনালোকে ভাবিব পাৰে আমিতো নহৰুটো খাওঁ, আমি ধৰি লওক শাক পাচলি বা ব্যঞ্জন এইবিলাক বনালে আমিতো নহৰুটো দিওঁ, তো আমি যিটো নহৰু খাওঁৱে আপোনাৰ।
কেনেকৈ খাব লাগে সেইটো আপোনাৰ যদি আপোনালোকে কেনেকৈ বেনিফিট পাব আপোনাৰ নহৰুৰ পৰা সম্পূৰ্ণৰূপে তো চাওক আপোনালোকে যদি পুৱা খালী পেটত যদি 1 বা 2 যদি আপোনালোকে নহৰু খায় তেনেকৈ আপোনালোকে কি এই নহৰুটো আপোনাৰ কি সম্পূৰ্ণৰূপে আপোনালোকে কি বেনিফিট পাব যদি আপোনালোকে পাৰে যদি আপোনালোকে ধৰি লওক পুৱা খালী পেটত 1 বা আপোনাৰ ধৰি লওক 2 আপোনালোকে নহৰু আপোনালোকে চবাই ল'ব চবাই লৈ আপোনালোকে খাই তাৰপিছত এগিলাচ পানী আপোনালোকে খাই দিব তেতিয়া আপোনাৰ কি সম্পূৰ্ণৰূপে নহৰু আপোনাৰ কি বেনিফিট আপোনালোকে পাব আৰু যদি আপোনালোকে চবাবলৈ আপোনালোকে যদি নোৱাৰে তেতিয়াহ'লে আপোনালোকে নহৰু এগিলাচ পানী নহৰু এক কলৈ কিছুমান আপোনালোকে গিলি দিয়ে আপোনাৰ তেনেকুৱা আপোনাৰ কি বেনিফিট আপোনাৰ পোৱা যায় নহৰু গতিকে মেইন বেনিফিট আপোনালোকে কি পোৱা খালী পেটত যদি নহৰুটো আপোনাৰ কি তেনেকৈ আপোনালোকে খাই তেতিয়া সম্পূৰ্ণৰূপে আপোনাৰ কি বেনিফিট আপোনালোকে পাব তাৰপিছত নেক্সট খাদ্যটো হৈছে আমাৰ কি পালেং শাক আপোনাৰ কি পালেং শাক বা আপোনাৰ ধৰক যিকোনো ধৰণৰ আপোনাৰ কি সেউজীয়া শাক পাচলি কাৰণ সেউজীয়া শাক পাচলি আপোনাৰ কি ভিটামিন আৰু নিউট্ৰিয়েণ্ট আপোনাৰ কি যথেষ্ট পৰিমাণে আপোনাৰ থাকে কিন্তু তাত এটা আপোনাৰ কি ইম্পৰ্টেণ্ট আপোনাৰ এটা ভিটামিন থাকে সেই ভিটামিনটো হৈছে আপোনাৰ কি ভিটামিন আপোনাৰ কে যিয়ে আমাৰ কি কৰে আৰ্টাৰীবিলাক আপোনাৰ প্ৰটেক্ট কৰি ৰাখে আপোনাৰ যাতে ডেমেজ নহয় আপোনাৰ আৰু আমাৰ কি ব্লাড চাৰ্কুলেশ্যনটো আপোনাৰ কি সম্পূৰ্ণ আপোনাৰ কি কণ্ট্ৰল কৰি ৰাখে আপোনাৰ একদম ৰেগুলাৰ কৰি ৰাখে আপোনাৰ ব্লাড চাৰ্কুলেশ্যনটো আপোনাৰ তাৰপিছত এতিয়া পালেং শাকৰ আমাৰ কি যদি আমি সদায় যদি আমি যদি ব্যৱহাৰ কৰিব পাৰোঁ আপোনাৰ তো পালেং শাকে আপোনাৰ কি কৰিব পাৰে আৰ্টাৰীজবিলাক আপোনাৰ কি স্মুথ কৰিব পাৰে স্মুথ মানে আপোনাৰ একেবাৰে আপোনাৰ স্মুথ টাইপৰ আপোনাৰ ঢিলা কৰি ৰাখিলে আপোনাৰ কি ব্লাড চাৰ্কুলেশ্যনটো আপোনাৰ কি ভাল হৈ থাকিব আপোনাৰ তাৰপিছত আপোনাৰ কি যদি আৰ্টাৰীজ যদি আপোনাৰ কিবা ব্লকেজ যদি আছে আপোনাৰ সেই ব্লকেজবিলাক আপোনাৰ কি ক্লিয়াৰ কৰে আপোনাৰ তাৰপিছত আপোনাৰ কি ব্লাড প্ৰেছাৰ আপোনাৰ কি কণ্ট্ৰল কৰি ৰাখে তাৰপিছত আপোনাৰ ধৰি লওক ব্লাড ভেছলৰ যিবিলাক চেল থাকে সেই চেলবিলাকৰ আপোনাৰ ফাংচনবিলাক আপোনাৰ কি ইম্প্ৰুভ কৰে আৰু আমাৰ কি হাৰ্টটো আপোনাৰ কি সম্পূৰ্ণৰূপে আপোনাৰ কি সুস্থ ৰখাত আপোনাৰ কি সহায় কৰে তো সেউজীয়া শাক পাচলি হওক আৰু আপোনাৰ পালেং শাক আমাৰ হাৰ্টৰ কাৰণে বহুত আপোনাৰ ইম্পৰ্টেণ্ট হয় তো আপোনালোকে পাৰিলে সেউজীয়া শাক পাচলি আপোনালোকে সদায় আপোনালোকে ৰেগুলাৰ ডাইটত আপোনালোকে কি ব্যৱহাৰ কৰিব লাগে আৰু পালেং শাকটো আপোনালোকে যিমান পাৰে আপোনালোকে সদায় অকণমান হ'লেও আপোনালোকে এই পালেং শাকটো আপোনালোকৰ ডাইটত কি অন্তৰ্ভুক্ত আপোনালোকে কৰিব লাগে তাৰপিছত আমাৰ কি নেক্সট খাদ্যটো হৈছে আমাৰ অ'টছত আপোনাৰ কি চলুবল ফাইবাৰ আপোনাৰ যথেষ্ট পৰিমাণে থাকে আৰু ফাইবাৰে আমাৰ হাৰ্টটো আপোনাৰ কি সুস্থ ৰখাত আপোনাৰ কি সহায় কৰে আপোনালোকৰ হাৰ্টটো যদি আপোনালোকে সুস্থ কৰি ৰাখিব বিচাৰে আপোনালোকৰ কি ফাইবাৰৰো আপোনাৰ কি বহুত পৰিমাণে আপোনাৰ প্ৰয়োজন হয় তো আপোনালোকে যিমানে ফাইবাৰ খাব এই ফাইবাৰবিলাকে কি কৰিব আপোনাৰ হাৰ্টটো কি সুস্থ ৰখাত আপোনালোকৰ সহায় কৰিব ধৰি লওক আপোনালোকে ময়দাৰ বস্তু যদি খায় আপোনালোকে ৰিফাইন ময়দা হওক বা তাৰ সলনি আপোনালোকে কি খাব পাৰে আটা খাব পাৰে বা আটাৰে বনোৱা বস্তু খাব পাৰে এইবিলাকত আপোনাৰ কি ফাইবাৰ থাকে বা আপোনালোকে ধৰি লওক হোৱাইট ৰাইচৰ সলনি আপোনালোকে কি ব্ৰাউন ৰাইচ খাব পাৰে বা আপোনালোকে মিলেটছ খাব পাৰে তাৰপিছত আপোনাৰ কি জোৱাৰৰ ৰুটি খাব পাৰে বা ৰাগীৰ ৰুটি এইবিলাক আপোনালোকে কি ইনক্লুড কৰিব পাৰে আপোনাৰ হোৱাইট ৰাইচৰ সলনি বা আপোনালোকে ময়দাৰ সলনি আপোনালোকে ধৰি লওক বগা ভাতৰ সলনি কেতিয়াবা আপোনালোকে ব্ৰাউন ৰাইচ খাওক বা আপোনালোকে কি মিলেটছ খাওক আপোনালোকে ধৰি লওক ব্ৰেকফাষ্টত কেতিয়াবা ওটছ খাব পাৰে বা আপোনালোকে ধৰি লওক যদি ডিনাৰত আপোনালোকে ধৰি লওক ৰাতি যদি খাদ্য খায় ৰুটি খায় আপোনালোকে কি জোৱাৰৰ ৰুটি খাব পাৰে আপোনালোকে বা আপোনালোকে ৰাগীৰ ৰুটি খাব পাৰে এইবিলাক কি হোল গ্ৰেইনযুক্ত বস্তু যিবিলাক আছে হোল গ্ৰেইন বুলি কয় সেইবিলাকত আপোনাৰ কি বহু বেছি পৰিমাণে আপোনাৰ ফাইবাৰ থাকে আৰু এই ফাইবাৰে আমাৰ হাৰ্টটো আপোনাৰ কি সুস্থ ৰখাত আপোনাৰ কি সহায় কৰে তাৰপিছত আপোনাৰ ধৰি লওক দাইলৰ ভিতৰত যদি গোটা দাইল খাব পাৰে ধৰি লওক আপোনালোকে ৰাজমাহ হওক বা আপোনাৰ গোটা মুগৰ দাইল হওক বা আপোনাৰ বুটৰ দাইল হওক এইবিলাকৰ আপোনাৰ কি যথেষ্ট পৰিমাণে আপোনাৰ কি ফাইবাৰ থাকে আৰু এই ফাইবাৰে আমাৰ কি হাৰ্টটো আপোনাৰ কি সম্পূৰ্ণৰূপে আপোনাৰ কি সুস্থ ৰখাত আপোনাৰ কি সহায় কৰে তাৰপিছত নেক্সট খাদ্যটো হৈছে আমাৰ কি আমলখিত আপোনাৰ কি ভিটামিন চি থাকে আৰু ইয়াত এণ্টি অক্সিডেণ্ট গুণ থকাৰ বাবে ই আমাৰ আৰ্টাৰীত আপোনাৰ জমা হোৱা কলেষ্ট্ৰলবিলাক আপোনাৰ ক্লিয়াৰ কৰে আপোনাৰ তাৰোপৰি আপোনাৰ কি এই আমলখি আমাৰ ট্ৰাইগ্লিচাৰাইড লেভেল আপোনাৰ কি কমোৱাত আপোনাৰ কি সহায় কৰে আৰু ই আমাৰ ব্লাড প্ৰেছাৰ আপোনাৰ কি কণ্ট্ৰল কৰাত আপোনাৰ সহায় কৰে আৰু ই আমাৰ হাৰ্টটো আপোনাৰ কি সুস্থ ৰখাত আপোনাৰ কি সহায় কৰে তাৰপিছত আপোনালোকে খাদ্যৰ ভিতৰত আপোনালোকে কি বিলাহীটো আপোনালোকে ইনক্লুড কৰিব পাৰে আপোনালোকৰ ডাইটত ইও আমাৰ হাৰ্টটো আপোনাৰ কি সুস্থ ৰখাত সহায় কৰে ই আমাৰ যিটো বেড কলেষ্ট্ৰল লেভেল আপোনাৰ সেই বেড কলেষ্ট্ৰল লেভেল আপোনাৰ কমোৱাত সহায় কৰে আপোনাৰ তাৰপিছত আপোনালোকে বিটৰুটটো আপোনালোকে ডাইটত ইনক্লুড কৰিব পাৰে তাৰপিছত আপোনালোকে ধৰক ডালচেনি মছলাৰ ভিতৰত হওক ডালচেনি আপোনাৰ হালধি
এইবিলাক বস্তু আপোনালোকে দায়িত্বত আপোনালোকে অন্তৰ্ভুক্ত কৰিব পাৰে। তাৰোপৰি এটা আপোনাৰ হৈছে কি গ্ৰীণ, যিটো আপোনাৰ কি গ্ৰীণ টি। গ্ৰীণ টি আপোনাৰ কি এণ্টি অক্সিডেণ্ট গুণ আছে আপোনাৰ গ্ৰীণ টিৰ। তো এই এণ্টি অক্সিডেণ্ট গুণ থকাৰ বাবে ই আমাৰ হাৰ্টটো আপোনাৰ কি সুস্থ ৰখাত আপোনাৰ কি সহায় কৰে। যদি আপোনালোকে আৰু এটা বস্তু দায়িত্ব ইনক্লুড কৰিব পাৰে, সেইটো হৈছে কি লোকেল গৰুৰ ঘি। কিন্তু বৰ্তমান আমাৰ এতিয়া কি লোকেল গৰুৰ ঘি আপোনাৰ পোৱা নাযায়। যদি আপোনালোকে লোকেল গৰুৰ ঘি যদি পায় আপোনাৰ, তেতিয়া আপোনালোকে অকণমান আপোনালোকে দায়িত্বত কি ধৰি লওক এদিনত অকণমান লোকেল গৰুৰ ঘি আপোনাৰ এচামুচ বা আধা চামুচ হওক আপোনালোকে ধৰি লওক আপোনালোকে দাইল আপোনালোকে খাব, দাইলত দি বা আপোনাৰ চব্জিত দি কেঁচা ঘি আপোনালোকে দি তেনেকুৱা আপোনালোকে খাব পাৰে। কিন্তু এইটো নহয় আপোনাৰ যে মই আপোনাৰ গৰুৰ ঘিত ৰন্ধা বস্তু আপোনাৰ তেলৰ গৰুৰ ঘিত আপোনাৰ ধৰি লওক কিবা বনোৱা বস্তু সেইবিলাক নহয়। কেঁচা ঘি আপোনালোকে অকণমান দাইল বা চব্জিত তেনেকুৱা আপোনালোকে ৰেগুলাৰ ডাইটত আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। তো এইবিলাক খাদ্য যদি আপোনালোকে খায় আৰু তাৰ লগত যদি আপোনালোকে অকণমান যদি এক্সাৰচাইজ কৰিব পাৰে, আপোনাৰ হাৰ্টটো আপোনাৰ সম্পূৰ্ণৰূপে সুস্থ ৰখাত আপোনালোকে সহায় কৰিব আৰু আপোনাৰ কলেষ্ট্ৰল লেভেল আপোনাৰ কি কমোৱাটো সহায় কৰিব আৰু আপোনাৰ হাই ব্লাড প্ৰেছাৰটো কি কণ্ট্ৰল ৰখাত আপোনাৰ সহায় কৰিব। তো ফ্ৰেণ্ডসকল, যদি মোৰ ভিডিঅ'টো ভাল লাগিছে আপোনালোকে মোৰ ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো ফ্ৰেণ্ডসকল, ধন্যবাদ।